নমস্কাৰ পোনপ্ৰথমে আপোনালোকক মোৰ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম ইলাচি গুণাগুণৰ বিষয়ে। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতিদিনে ইলাচি খালে পাচনতন্ত্ৰৰ সমস্যা, গেছ, এচিডিটি, হজম নোহোৱা আৰু বদহজম এই সকলো সমস্যাৰ পৰা সকাহ পাব পাৰি। ইলাচি সেৱন কৰিলে হেকুটি অহা সমস্যা নাইকিয়া হয় আৰু শৰীৰৰ পৰা বৰ্জিত পদাৰ্থসমূহ কিডনীৰ জৰিয়তে বাহিৰলৈ ওলাই আহে। ইলাচি খোৱাৰ আন এটা উপকাৰী গুণ হৈছে ই চকুৰ কমজৰি হোৱা দূৰ কৰে, স্মৃতিশক্তি বৃদ্ধি কৰে আৰু ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিব পাৰে। গতিকে ইলাচিৰ বহুকেইটা উপকাৰী গুণ আছে। আপোনালোকে দৈনিক নোৱাৰিলেও সপ্তাহত 2-এটা ইলাচি খাব, তেতিয়া বিভিন্ন ৰোগৰ পৰা সকাহ পাব। তাৰোপৰি মুখখনো সুগন্ধি হৈ থাকিব, বেয়া গোন্ধ নোলাব। গতিকে আপোনালোকে ইলাচি খাব আৰু ৰোগৰ পৰা পৰিত্ৰাণ হৈ থাকিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।